নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ পুনৰবাৰ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ পিঠা। কালিও বনোৱা নহ'ল। তাৰপিছত কালি বিশেষকৈ আৰু এটা জমনি কথা হ'ল কি জানেনে, বিহু চাবলৈ বুলি গৈছিলোঁ। বিহু চাবলৈ বুলি লতাশিল ওলাইছিলোঁ, তেওঁলোকো আহিছিলে যে। লতাশিললৈ যাওঁ বুলি যাওঁতে ৰাস্তাতে ইমান ডাঙৰ ধুমুহা বতাহ মাৰিলে। তাৰপিছত আমি ভাবিলোঁ কি নাচাওঁগৈ আৰু ঘূৰি দিব সময়তে তাৰমানে কথমপি আৰু দেই এনেকুৱা গছৰ ডাল এডাল ভাগি আমাৰ গাড়ীৰ সন্মুখত, ভাগ্যক্ৰমে তাৰমানে গাড়ীত পৰা নাই। তাৰপিছত তেনেকৈ নোচোৱাই নেমেলাকৈ ঘূৰি গুচি অহা হ'ল। ইমান হেঁপাহত গৈছিলোঁ চাবলৈ বুলি, সেইটো নহ'ল বাৰু চোৱা। তাৰপিছত এতিয়া আজি পিঠা কেইটামান বনাওঁ বুলি ভাবিছোঁ, ঘিলা পিঠা। আৰু ঘিলা পিঠাৰ কাৰণে মই সিফালে মিক্সিত দি ল'লোঁ আৰু এইফালে এতিয়া হেৰি কৰিম, বৰা পিঠাটো মই নিমখ দি পুৰিম। মই মানে নিমখ দি বৰা পিঠা পুৰাটো বহুত ভাল লাগে খাই। তেল পিঠাটো নিমখ দি পুৰা তেল পিঠাটো বহুত টেষ্টি লাগে খাবলৈ। সেইটো কাৰণে ভাবিছোঁ এতিয়া নিমখ দি পুৰোঁ। তেনেকৈ আপোনালোকো চাই থাকিব ভিডিঅ'টো। তাৰ কাৰণে মই এনেকৈ গুড় পগাই লৈছোঁ, মানে গুড়টো গলাই ল'লে ভাল হয়। সেইটো কাৰণে গুড়টো গলাই ল'লোঁ। লৈ পিনি এইখিনি ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা হোৱাতহে মই শালি পিঠাখিনি গুলিম। ইয়াতে এতিয়া লৈ লৈছোঁ বৰা পিঠা আৰু লগত দিছোঁ নিমখ। নিমখৰ বৰা পিঠাটো মানে বহুত ভাল খাবলৈ। অকণমান বনাই লওঁ। পৰিব এইফালে। আছে দিয়া আমি ভগৱান দিয়া যে গুড় এতিয়া এইখিনি মিলাব লাগিব। অলপ অলপকৈ এনেকৈ মিলাই গৈছোঁ। তাৰপিছতহে বাকীখিনি বনাম।
আৰু হৈ যোৱাৰ পিছত এতিয়া মই সেইখিনি ৰাখি দিলোঁ, ৰাখি দিয়াৰ পিছত বাকীখিনি বনাম। তাৰপৰা আৰু আজি বিশেষ একো নাই যদিও এফালে ওলাই যাম বুলি ভাবিছোঁ, বাৰ ঘৰলৈ মাতি আছে। এতিয়া যাওঁ নে নেযাওঁ বাৰ ঘৰলৈ ভাবি আছোঁ। তাৰ কাৰণে কেইটামান বস্তু বনাব লাগে, একো বনোৱা। এইখিনি বনাই হৈ গ'ল, এইখিনি হ'ল। এয়া এইটো মই খুচি দিছিলোঁ কাৰণে সোমাই গ'ল। এয়া কিমান ছফ্ট হৈ আছে এইটো। এইখিনিয়ে হৈছে পিঠা। এয়া হ'ল অকণমান জলপানৰ দিহা বিহু বুলি। এয়াই হৈছে আজিৰ ভিডিঅ'টি। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। একেবাৰে সাধাৰণভাৱে বনোৱা পিঠা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।